মোৰ নাম ধৰ্মদাস সোণোৱাল। মই ইয়াতে কুচিয়াবিলৰে নিবাসী আৰু ইয়াত থকাটো এতিয়া মই ইয়াতে থাকোঁ। মই টিচাৰ জব এটা হয়, গভৰ্ণমেণ্ট টিচাৰ কৰি আছোঁ। আৰু এতিয়া অলপ আগতে আমাৰ ছাৰ যিখিনি কৈ গৈছে এইটোৰ বিষয়ে আমি ক'বলৈ বিচাৰোঁতো আমি কছাৰী যোনটো ইয়াত মেচ বুলি জনা যায়, এইটো মেচটো ইয়াত খালি এই এটা মেচ কৈ কিনে নহয়, মানে চবখিনি বড়োখিনি মিলা মিলিকেইটা চবকেইটা আহি কিনে ইয়াত নাগালেণ্ড গভৰ্ণমেণ্টত এইটো ক'লে মানে মেচ বুলি জনা যায়। আমাৰ ডিমাচা ব্ৰাদাৰ্ছকেইটা আছে লগত, ডিমাচাকেইটা সিহঁতে থাকি আছে। আমাক এটা বড়ো বুলি কৈ কিনে বড়োটোকে ইয়াত মেচ কৰি কিনে জনা যায় কৈ কিনে সেইটো আছে। তাৰপিছত আমাৰ এইটো কোৱা নিচিনা অলপ আগতে আমাৰ ডাঙৰীয়া কৈ যোৱা নিচিনা এইটো পূজাটো বাথৌ পূজাটো যোনটো আমি কৰি আছোঁ এইটো এতিয়াৰ নহয়, কোৱা নিচিনা আগৰ পৰাই পূৰ্ব যুগৰ পৰা যোনটো আমাৰ কছাৰী আমাৰ গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ সিহঁতেও কছাৰী বড়ো হয়। বড়ো কালচাৰ লৈ কিনে অহাটো সিহঁতে কৰোঁতে আমি এতিয়া কোৱা নিচিনা 1818 যোনটো আমি ষ্টাব্লিছ হৈ কিনে তাৰপিছত এইটো কৰি আহি কিনে আমি পালন কৰি কিনে অহাটো তাতে বাথৌ কৰি আছে, ঘৰুৱা হিচাপ পৰা কৰি আছিলে। এতিয়া সমাজত একেবাৰে আনি কিনে আমি এইটো পালন কৰিবলৈ বিচাৰোঁ। আৰু এতিয়া কোৱা নিচিনা আপোনালোকে আহি কিনে ইয়াত ৰাজবাৰীত আহি কিনে আপুনি এইটো আৰজ গাবলৈ গাইছে আপোনালোকে। আমিও ইয়াত সেইটো আৰজকেইটা ফ'ল' আপ কৰি আছোঁ। সেইটো চলাবলৈ কাৰণে আমি ভাষাটো আমাৰ এতিয়া কোৱা নিচিনা আমি কেইটাতো শিকিব নোৱাৰিলোঁ, কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনটো শিকাবলৈ কাৰণে এতিয়া স্কুলখিনিও খুলিছোঁ আমি বড়ো লেংগুৱেজৰ সেইটো হিচাপত। তাতে আৰজ আমাৰ গোপিনীকেইটা লেডিজকেইটা যোনটো আমাৰ ভণ্টি মাহী খুৰী যিকেইটা আছে সিহঁতেও মানে আৰজটো গাবলৈ এতিয়া শিকি আছে। আৰু এইটো আপোনালোকে অহাটো একদম উৎসাহিত আমাৰ ইয়াত আহি কিনে এনেকৈ দেখাই দিয়াটো কেলে মানে আমাৰ যোনটো বড়ো আমাৰ যোনটো আচল কছাৰী বুলি আছে আপোনালোকক আছে কৈ আমাৰ লগত যোগাযোগ থাকি আছে কৈ কিনে এইটো জানিবও লাগে। আৰু আমাৰ ইয়াত এইটো কছাৰী কৈ কিনে আমি সৰু হৈ গৈ আছোঁ সংখ্যাটো, কিন্তু পালন কৰিবলৈ আমি এৰা নাই। আৰু সেইটো কোৱা নিচিনা আমি খ্ৰীষ্টিয়ান ষ্টেট হ'লেও এইটো আমাৰ একো দাবী কৰা নাই, ভালকৈ চলিব পাৰি আছোঁ আমি। আমাৰ নিজৰ যি ফ'ল' আপ কৰিব লাগে, কিন্তু আমাৰ নিজৰ ট্ৰেডিশ্যনটো বচাবলৈ কাৰণে আমি সেইটো বস্তুটো বচাই ৰাখিব লাগিব, আকৌ শিকি থাকিব লাগিব, সেইটো ভাৱনা কৰোঁ। তাৰ ওপৰতে কোৱা নিচিনা ৰাজবাৰী আপোনালোকে আজি আহি কিনে দেখিছে, ৰাজবাৰী আপোনাৰ চবেই জানে কছাৰীৰ কেপিটেল কৈ কিনে জানে, ৰাজধানী বুলি জানে। তাতে এতিয়া দেখিছে আপুনি আমাৰ এইটো যিকেইটা স্তম্ভকেইটা গেটখন সেইকেইটা এতিয়া ডিটৰিয়েট হৈ গৈছে, আস্তে আস্তে মানে পানীয়ে কিবা হৈ গৈছে, ইৰ'শ্যন হৈ আছে। এতিয়া ৱেডাৰ দিয়ে বহুতখিনি কিবা হৈছে। এতিয়াও বৰ্তমান ASI হাতত আছে। তাৰ ভিতৰতো এতিয়া তাতো KRPC বুলি আছে, একটা কাছাৰী ৰাজবাৰী পৰিষদ কমিটি একটা আছে, সেইটো মেনেজ কৰি আছে। মানে এইটো যোনটো টোটেলি অল কছাৰীজ ডিমাচা আমাৰ মেচ বড়ো কেইটা চবকেইটাই মিলি কিনে আমি সেইটো প্ৰিজাৰ্ভ কৰিবলৈ ট্ৰাই কৰোঁ। তাতে কোৱাটো আগতে আমাৰ ডাঙৰীয়া বহুত কিবাৰ পৰা কোকৰাঝাৰৰ পৰাও আহিছে, ছাৰ দৈমাৰী বিশ্বজিৎ দৈমাৰী আহিছে। আহি কিনে সি দুইবাৰ আহি কিনে গৈছে, দেখাও পাইছে। আৰু সিও একটা ভাৱনা ৰাখে মানে কছাৰী আছে আৰু এইটো বস্তুটো বাচাই ৰাখিব লাগে কৈ কিনে সিও ভাৱনা কৰি থাকে। কিন্তু এতিয়া কোৱা নিচিনা ডিপাৰ্টমেণ্টৰ কথাটো এতিয়া লৈ কিনে আমিতো শিকি আছোঁ আমি, কিন্তু ডিপাৰ্টমেণ্টৰ লগত আমি হাতটো কেনেকৈ যোগাযোগ কৰি কিনে ভালকৈ বাচাই ৰাখিবলৈ এতিয়া দেখিছে আপোনালোকে। এতিয়া আস্তে আস্তে খহি গৈছে, হেৰাই গৈ আছে, তাৰ ইনস্ক্ৰিপশ্যনকেইটা হেৰাই গৈছে। তো সেইকেইটা আমি এতিয়া প্ৰিজাৰ্ভ কৰিবলৈ কাৰণে এইটো অনুৰোধ কৰোঁ যে ASIকো অনুৰোধ কৰোঁ, আৰু আমাৰ অল কাছাৰীজ যিমানখিনি কছাৰী আমাৰ অল অভাৰ ৱৰ্ল্ড এতিয়া কোৱা নিচিনা খালি আমি কোকৰাঝাৰ নহয়, কোচবিহাৰ নেপাল আমাৰ চবৰে আছে। চব কছাৰীকে মই অনুৰোধ কৰোঁ যে আহি কিনে চাব লাগে, আৰু এইটো এটা ভালকৈ ভাৱনা কৰি কিনে এইটো কেনেকৈ বাচাই ৰাখিবলৈ একটা আমাৰ কছাৰীৰ একটা চিন এইটো বাচাই ৰাখিবলৈ কাৰণে অনুৰোধ কৰোঁ। আৰু শেষত মই একটা ক'বলৈ মন যোৱাটো আপোনালোকে আহি দিয়াটো বহুত বহুত ধন্যবাদ। আৰু আশা ৰাখোঁ যে আমাৰ এইটো যোগাযোগটো সদায় থাকিব, আৰু পিছত ইন ফিউচাৰত আমিও আশা ৰাখোঁ যে আমিও যাই কিনে তাত বড়োলেণ্ড বেৰাম, আমাৰো ল'ৰা ছোৱালীকেইটা শিকিব, ভাষা ক'ব, আকৌ ভালকৈ বাঢ়ি যাম গৈ কিনে সেইটো আশা ৰাখোঁ মই। ধন্যবাদ। ঠিক আছে।